নমস্কাৰ, মই মন্টু বৰুৱাই আপোনালোকক ব্ৰাইট আছামলৈ স্বাগতম জনাইছোঁ। আমি আজি প্ৰথমবাৰৰ বাবে আলোচনাৰ কাৰণে লৈ আহিছোঁ বিশ্ব পৰিৱেশ দিৱস আৰু এই সম্পৰ্কত কিছু কথা। আমাৰ আজি আলোচনাত প্ৰথম বিশ্ব পৰিৱেশ দিৱস কেতিয়া উদযাপন কৰা হৈছিল, এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল লক্ষ্য আৰু উদ্দেশ্য, এই বছৰ পৃথিৱীৰ কোনখন দেশে বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰিছে, এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু কি, এই সন্দৰ্ভত চমু আলোকপাত কৰিবলৈ আমি যত্ন কৰিম। মানৱ জাতি ক্ৰমে ক্ৰমে উন্নতি শিখৰত আৰোহণ কৰি গৈ আছে, কিন্তু মানৱ জাতি যিমানেই উন্নতি শিখৰত আৰোহণ কৰি গৈ আছে সিমানেই মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছে। মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক বেয়াৰ ফাললৈ গতি কৰিছে। দ্ৰুত উদ্যোগীকৰণ পৰিৱেশৰ প্ৰতি অভিশাপ স্বৰূপ হৈ পৰিছে। গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ুৰ পৰিৱৰ্তন, অজন স্তৰৰ সুৰংগই মানৱ জাতিলৈ ভাবুকি কঢ়িয়াই আনিছে। মানুহ আৰু প্ৰকৃতিৰ মাজত এক নিবিড় সম্পৰ্ক আছে। প্ৰকৃতি জীয়াই থাকিলে মানৱ জাতি জীয়াই থাকিব। প্ৰকৃতিৰ প্ৰতি মানৱ জাতিৰ দায়িত্ব, কৰ্তব্য আৰু দায়বদ্ধতা এই সম্পৰ্কে সজাগ আৰু সচেতন কৰি তুলিবৰ কাৰণেই প্ৰতি বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি অহা হৈছে। 1972 চনত ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে পৰিৱেশ সম্পৰ্কীয় সন্মিলনৰ আয়োজন কৰিছিল আৰু ইয়াৰ 2 বছৰৰ পিছত অৰ্থাৎ 1974 চনৰ 5 জুন তাৰিখৰ পৰা সমগ্ৰ বিশ্বই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আহিছে। প্ৰতি বছৰে বেলেগ বেলেগ ৰাষ্ট্ৰই বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰিছে। তেওঁলোকে সুকীয়া সুকীয়া বিষয়ৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণৰ যত্ন কৰিছে। 2016 চনত আফ্ৰিকা মহাদেশৰ এগলা নামৰ দেশখনে বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰিছিল। তেওঁলোকৰ মূল বিষয়বস্তু আছিল জিৰ' টলাৰেন্স ফৰ দ্য ইলিগেল ট্ৰেড ইন ৱাইল্ড লাইফ। 2017 চনত কানাডাই কানেক্টিং পিপুল টু নেচাৰ শীৰ্ষক বিষয়বস্তুৰে বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰিছিল। এই বছৰ আমাৰ দেশ ভাৰতবৰ্ষই বিট ইন প্লাষ্টিক পলিউশ্যন শীৰ্ষক বিষয়বস্তুৰে বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰিছে। বিশ্বত দৈনন্দিন প্লাষ্টিকৰ চাহিদা বৃদ্ধি পাই গৈছে, প্লাষ্টিকৰ সামগ্ৰীৰ প্ৰয়োভৰ বৃদ্ধি পাইছে। আমি জ্ঞাতে বা অজ্ঞাতে প্লাষ্টিকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিবলৈ বাধ্য হৈছোঁ। তথ্যমতে প্ৰতি বছৰে বিশ্বত 500 বিলিয়ন প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা হয়। 8 মিলিয়ন টন প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হয় আৰু এই সংখ্যা, এই পৰিমাণ প্ৰতি মিনিটত 1 ট্ৰাক। আমি প্ৰতি 1 মিনিটত 5 বিলিয়ন প্লাষ্টিকৰ বটল ক্ৰয় কৰোঁ। পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত প্লাষ্টিকে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্লাষ্টিকৰ ব্যৱহাৰৰ সম্পৰ্কে মানৱ জাতিক সজাগ, সচেতন আৰু বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণৰ বাবেই এইবাৰ এই বিষয়বস্তু বাছি লোৱা হৈছে, যাতে পৰিৱেশ প্ৰদূষণত প্লাষ্টিকৰ যি অৰিহণা, সেই অৰিহণা কমাই প্লাষ্টিকৰ প্ৰদূষণ ৰোধ কৰাৰ কিবা এটা ব্যৱস্থা কৰিব পৰা যায়। মানুহ আৰু প্ৰকৃতিৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সকলো সচেতন লোক মাত্ৰেই এই কথা হয়তো বুজি পায় যে প্ৰকৃতি থকালৈকে মানুহ থাকিব। মানৱ জাতি জীয়াই থাকিবলৈ হ'লে এটা সুস্থিৰ পৰিৱেশ, এখন সুস্থ পৃথিৱী থাকিবই লাগিব। আৰু এই কথাটো আমি সকলোৱে যিমান সোনকালে অনুভৱ কৰিব পাৰিম, যিমান সোনকালে এই কথাটো আমি অন্তৰকৰণেৰে অনুভৱ কৰিব পাৰিম, সিমানেই মানৱ জাতিৰ কাৰণে অতিশয় লাভজনক। ইতিমধ্যে মানৱ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কৰ বেয়াৰ ফাললৈ গতি কৰিছে। এই সম্পৰ্কৰ অৱনতি ঘটিছে। এতিয়াই যদি আমি প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য সম্পৰ্কে সজাগ আৰু সচেতন নহৈ প্ৰকৃতিৰ ওপৰত
নিৰ্যাতন আৰু যিধৰণে অত্যাচাৰ চলাই থকা হৈছে এই অত্যাচাৰসমূহ চলাই যাওঁ তেতিয়াহ'লে ভৱিষ্যত দিনত মানৱ সমাজ আৰু অধিক সংকটৰ সন্মুখীন হ'ব লাগিব। সেই সময় থাকোঁতেই আমি সকলোৱে পৰিৱেশ আৰু প্ৰকৃতি সম্পৰ্কে সজাগ হৈ নিজৰ দায়িত্ব কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰা উচিত।